guys, welcome to my YouTube channel Deep Bhai Entertainment. নমস্কাৰ বন্ধুসকল, মোৰ চেনেলত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই বৰ্তমান উপস্থিত আছো দয়াং নদী পাৰত আৰু আপোনালোকে আগৰ ভিডিঅটো দেখিছিলে একেই জায়গা আৰু একেটাই লোকেশন। আজিও ইয়াতে এটা আছে কভাৰ ভিডিঅ শুটিং আৰু আহিছো ইয়াতে আমি ফলে আছে পজ্ঞা আজি পজ্ঞা ক্যামেৰাম্যান হৈ আছে আৰু আজি আহিছে ইয়াত ভিডিঅ শুটিং কৰিবলৈ তিনজনী ভন্টি আৰু মই ভন্টি তিনজনীৰ লগত চিনাকি কৰাই দিছো। এফালে আছে এজনী ভন্টি নামটো কৈ দিয়া। পল্লৱী ৰেগন আৰু তোমাৰ মুন্নি ৰেগন আৰু এফালে তোমাৰ মোৰ নিহা পাল্ল। हेलो गाइस, खूब এটা ধুনিয়া লোকেশনত আছো আমি। দেখিছে আপোনালোকে আগৰ ভিডিঅটো প্ৰায় দেখিছে আৰু প্ৰায় মোৰ ভিডিঅত দেখিয়ে থাকে এটো লোকেশনত। আমি মানে প্ৰায় এটো লোকেশনতে আহো ভিডিঅ কভাৰ ভিডিঅ বনাব লগিয়া হলে আৰু এতিয়া মই ইয়াৰ পৰা ক্যামেৰা শুট কৰি আছো আৰু ইটো পাৰে আছে ভন্টি কিজনী আৰু এফালে আছে পজ্ঞা ফিলিংস কেনেকুৱা তোমাৰ? মইতো মানে কোৱাচোন ভাল হৈছে মানে চাকৰ লাগিছে। কি কাৰণে চাকৰ লাগিছে তোমাৰ? মানে মোক লুকাইছে Hey guys, আমি এতিয়া এটা লোকেশন চেঞ্জ কৰিছো আৰু এটা বেলেগ লোকেশনলৈ আহি আছো আৰু আপোনালোকে চাই থাকক ভিডিঅটো। এফালে পজ্ঞা ক্যামেৰা লৈ গৈ আছে। পজ্ঞা ফিলিংস কোৱা তোমাৰ ফিলিংস কেনেকুৱা আজি? চাকৰ পজ্ঞাক পুৰা কামত লগাই দিছো একদম ক্যামেৰা বুকি আছে পুৰা। এফালে বেগ আৰু এফালে গৈ আছে নাচনী ভন্টি তিনজনী। খুব ধুনীয়া লোকেশন আছে। আপোনাৰ লোকেশনটো হলো এখন নাও আছে, এখন বেয়া নাও পেলাই থোৱা আছে। নাওখনৰ ওচৰত এটা শ্বট লম বুলি ভাবিছো। নাওখন ভালে হ'ব লাগে, এতিয়া পানী কমি আছে কাৰণে নাওখন সাইডত পেলাই থৈছে আৰু এফালে আহি আছে ভন্টি তিনজনী। নদী পাৰে দয়াং নদী পাৰে আছো। খুব এটা ধুনীয়া ফিলিংস হৈ আছে আজি। এতিয়া বৰ্তমান আমাৰ ভিডিঅ' কাম শেষ হৈছে আৰু এতিয়া ফটো শ্বট হ'ব আৰু দুটামান ৰিলছ বনাব ভন্টি কিজনীয়ে। হাই হেল্ল' গগনা বজাব জানা নাই? গগনা বজাব নাজানো, শিকি আছো তাইৰ পৰা। এবাৰ বজাই দেখুৱাই দিয়া। তুমি এবাৰ বজোৱা। তোমাক কৈছে বজাব নাজানো, তথাপিও এবাৰ চাওঁ। কি আছে এবাৰ বজাই দেখুৱাই দিয়া। একো নাই। Hey guys, আমি আজি যেটো ভিডিঅ শুট কৰিলো আৰু আপোনালোকে সেই ভিডিঅটো লিংক মই ডেসক্ৰিপচনৰ তলত দি দিম, আপোনালোকে তাতে গৈ চাব পাৰিব আৰু লিংকটোৰ নামটো আপোনালোকক ভন্টি কিজনীয়ে কৈ দিব। চেনেলটো তোমালোকৰ মোৰ চেনেলটোৰ নাম হৈছে নিহা পাল্ল। সকলোৱে আমাৰ ভিডিঅটো চাব আৰু ভাল লাগিলে লাইক কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে ভিডিঅটো যদি ভাল পায় চাই আৰু লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যিমান পাৰে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব আৰু এনেকৈ আপোনালোকে মৰম দি যাব আৰু আপোনালোকে এনেদৰে মৰম দি গলে আৰু ভাল কাম কৰি যাবলৈ আমি সাহস পাওঁ। দীপ ভাই, তোমাৰ ফিলিংস কেনেকুৱা আজি? মোৰ ফিলিংস আজি বহুত ভাল। এটা খুব ধুনীয়া আমি পৰিৱেশত আছো, পুৰা এটা ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত আছো। মনটো বহুত ভাল লাগি আছে আৰু আজি ভিডিঅ মানে শুটিঙৰ কামটো কৰি বহুত ভাল লাগিছে আৰু মই আপোনালোকক সম্পূৰ্ণ মানে যিখিনি কেমেৰাত ৰাখিছো আৰু আপোনালোকক সকলোকে দেখুৱাম। আপোনালোকে ভিডিঅটো চাই থাকিব এখলৈকে। চাব কাৰণে পাহৰিব।
পাহৰি যাব লাইক কৰিলে তোমাৰ ফিলিং কেনেকুৱা মোৰটো বিৰাট ভাল লাগিছে ক'বলৈ হ'লে তাৰপৰা কি ক'ম আৰু বতৰ বেয়া হৈ আছিল এতিয়া ধুনীয়াকৈ বতৰটো এইফালে ৰ'দ দি আছে ক'ত দেখোন নেদেখে কোনো দেখিব তাৰপিছত তোমালোকৰ দুজনীৰ ফিলিংছ কেনেকুৱা বহুত ভাল লাগিছে কেনেকুৱা মানে ক'বলৈ ভাষা নাই চ ইয়াত ক'বলৈ ভাষাই নাই ইয়াত ক'বলৈ এগাল ভাষা আছে আৰু আছে তাৰপৰা ইয়াত যেনতেন আৰু যেন মই বেছি নাজানো নহয় নাজানে বিহুতে বাহিৰে দেয়া দান বুঢ়াও বিহুতে হাৰিলো পেপা দান দেখিছে মজা ভাল লাগিলে আপোনাৰ নামটো নামটো গান দাপাক আৰে মোৰ ভাল লাগিলে আপোনাক লগ পাই আৰে মোৰ পুতি হে গাইজ এতিয়া আমাৰ সকলো কাম শেষ হৈছে আৰু এতিয়া মই এটা ৰিলছ বনাম বুলি ভাবিছোঁ ভণ্টিকেইজনীৰ লগত আৰু আপোনালোকে চাই থাকিব মই ৰিলছটো অলপকৈ ব্লগত লগাই দিবলৈ চেষ্টা কৰিম আৰু ব'লক তেন্তে আমি ৰিলছটো বনাই লওঁ কি হৈছে এফালে কিহৰ মেল কৈ আৰু এইটো পাই গৈছে এইফালে কুঁহিয়া খাবলৈ মন গ'ল কুঁহিয়া এডাল আনিবলৈ গৈছে ভণ্টিজনী গগনা আৰু গগনাটো পাত এই ৰাক্ষসজনীয়ে কুঁহিয়া খাওঁ খাওঁ কৰি আছে কাৰণে কুঁহিয়া এডাল আনিবলৈ গৈছে এয়া কুঁহিয়া আহি গ'ল কুঁহিয়া আহি গ'ল